Hello guys, welcome my channel Sinagi Rontu. আজি দেখাম এজোপা ফলৰ গছ আহি আছোঁ দেখা পাইছে ফলটো কি ফল এজোপা হ'ল হাইব্ৰিড মধুৰিআম ই যথেষ্ট ডাঙৰ হয় আমাৰ গাঁৱত যিবোৰ মধুৰিআম পোৱা যায় তাতকৈ আকাৰটো ডাঙৰ হয় আৰু ই বহুত মিঠা আৰু ধুনীয়া লাগে ফল এজোপা গছত যথেষ্ট ফল লাগে এয়া দেখা পাইছে এজোপা সৰু হৈ আছে আৰু ইয়াতকৈ যদি ডাঙৰ হয় আৰু বেছি ফল লাগিব এজোপা আমি পুলি লগাইছিলোঁ আৰু 2 বছৰতে ইমানখিনি ডাঙৰ হৈছে হয়তো 3-4 বছৰলৈ আৰু ডাঙৰ হ'ব এয়া দুটামান পাৰি চাওঁ এয়া ছিঙিবলৈ ট্ৰাই কৰিছোঁ অলপ সৰু হৈ আছে যদি ওচৰতে পোৱাৰ কাৰণে এটা ছিঙি লৈছোঁ মোৰ গছত উঠাৰ অভ্যাস নাই তথাপি গছজোপা সৰু কাৰণে ড্ৰাম এটা সহায়ত এটা তলত উঠি পেলাই পাৰিবলৈ চেষ্টা কৰি আছোঁ এটা ছিঙিছোঁ মধুৰিআমৰ যথেষ্ট পৰিমাণৰ এণ্টি অক্সিডেণ্ট পোৱা যায় আৰু ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে গতিকে স্বাস্থ্যৰ কাৰণে ই যথেষ্ট উপকাৰী ইয়াক খাব লাগে ওপৰলৈ যাব নোৱাৰাৰ কাৰণে বেলেগ এজনক উঠাই দিছোঁ তেখেতে ওপৰলৈকে যাব পাৰিছে যথেষ্ট মধুৰিআম চিঙা হ'ল আৰু খাবলৈও বৰ সোৱাদযুক্ত খাই ভাল লাগে আৰু যথেষ্ট ভিটামিন ফল হয় ইয়াত আমি আজিলৈ ভিডিঅ'টো ইমানে আছোঁ আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি